Hello, दिनै आरोबाव नोंथांमोननि थाखाय आं गोदान भिडिअ लाबोदों आरो जायफ्रा आंनि थाखाय गोदान नायगिरि बिथांमोना सिगाङावनो साबस्क्राइब आरो लाइक खालामदो। दिनै चिरां डिस्ट्रिक्टनि सिङाव थानाय निचिमा हालामावहाय फुंनिफ्रायनो मोनसे दरना जादों। बे दरनायानो जाहैबाय रड ब्लक खालामनाय। गोबां लामा गाज्रिनि थाखाय दिनैहाय निचिमा हालामावहाय BPF हान्जानिफ्राय लामाखौ डाम्पार गारिफोरखौ बन्द खालामनाय जादों आरो बेयाव माखासे रायजोफोरबो ओंखारनानै दिनैहाय बे डाम्पार खारनायखौ बन्द खालामनायनि लाहार फाहार खालामदों। चापागुरिनिफ्राय मालिभिटासिम थांनाय लामाखौ थाबैनो बानायनांगौ। आसाम सरकार आरो BTC सरकारा बे लामाखौ थाबैनो बानायनांगौ। आसाम सरकार आरो BTC सरकारा बे लामाखौ थाबैनो बानायनांगौ। जोंनो मोजां लामा नांगौ। जोंनो मोजां लामा नांगौ। नो कन्स्ट्राक्शन नो रेस्ट। আমার এই যেটো চাপাগুৰি টু মালিভিটা ভুটান বৰ্ডাৰ যেটো রোড এইটো রোড একেবারে কন্ডিশনটো বেয়া আজি প্ৰায় 2 বছৰ হৈ গ'ল। এই ৰাস্তাত এতিয়া প্ৰায় এতিয়া বাৰিষা আহি আছে। এই বাৰিষা আহিলে এই ৰাস্তাত গাড়ী চলাব নোৱাৰিব। এই কাৰণে বাৰিষাৰ আগে আগে এই ৰাস্তাটো যেটো ৰিপেয়াৰিংটো কৰিব লাগে, নহলে আমাৰ ইয়াত গাড়ী চলাটো অসুবিধা হ'ব আৰু যিবিলাক মানুহবিলাক ভুটান বৰ্ডাৰ তৰফৰ পৰা যেটো বঙাইগাঁও বা কোকৰাঝাৰ চিৰাং যেটো সংযোগী বা অফিসবিলাকত যোৱা এটো একেবাৰে নামানা হৈ গৈছে। এই কাৰণে আজি আমি নিচিমা ব্লক BPF তৰফৰ পৰা আমি আমাৰ অসম চৰকাৰ আৰু BTC চৰকাৰৰ কৃতপক্ষসকলক আজি আমি অনুৰোধ কৰিব বিচাৰিছো যে অতি সোনকালে এই ৰাস্তাটো বাৰিষা আহাৰ আগত এই ৰাস্তাখন ৰিপেয়াৰিং কৰিব লাগে। এই ৰাস্তাখন বহুত জৰাজীৰ্ণ দেখা গৈছে, কাৰণটো কি? ইমান জৰাজীৰ্ণ হৈছে ইয়াত ডেইলি 100-150 ডাম্পাৰ গাড়ী ইয়াত চলি থাকে। ইয়াৰ কাৰণে এই ৰাস্তাটো বেয়া হৈছে। হয়, এই মুহূৰ্তত দেখা গৈছে যে আমি আসাম টকছে বহুতবাৰ বাতৰি পৰিৱেশন কৰিছিলোঁ যে যিটো কয়লামলৰ পৰা চাপাগুৰিলৈকে ৰাস্তাটো আছে, সেই ৰাস্তা কৰাৰ কাৰণে এই ৰাস্তাখন হয়তো এনেকুৱা জৰাজীৰ্ণ অৱস্থা দেখা গৈছে। ইয়াৰ পিছত হয়তো এই কাৰণে কেতিয়াবা সিৰিয়াছ পেচেণ্টবিলাক হস্পিটাললৈ গৈ নাপায়, ইয়াৰ আগতে মৃত্যুবৰণ কৰিবলগীয়া হয়। আৰু